ভিডিঅ'টো আৰম্ভ কৰিছোঁ এযোৰ বগা ধুনীয়া কাপোৰেৰে। আচলতে এইকেইদিন মোৰ কাপোৰ দেখুৱাই অকণমান আমনি লাগিছে। হয়তো আপোনালোকে বিৰক্তি পাব পাৰে যে বাৰে বাৰে ভিডিঅ'ত কাপোৰবিলাকে আনিছে, কিন্তু উপায় নাই জানেনে। আজি মোৰ নহয়, আজি মই দেখুৱাবই লাগিব, কাৰণ আজি চাবলৈ আহিছে আমাৰ ঘৰত থকা ফুলমণিয়ে কাপোৰ। তাই বোলে নগাঁৱৰ কাপোৰবিলাক বিশেষভাৱে পচন্দ কৰিছে, আৰু সেই তাইক মই গিফ্ট দিয়াৰ উপৰিও এযোৰ তাই নিজৰ পইচাৰে বোলে লৈ যায়। মই বোলো লগে যা, আৰু তাই যেতিয়া কাপোৰ চাই আছে তেতিয়া জানো মই ভিডিঅ' কৰি নাৰাখিলে হ'ব। আৰু বহুত ধৰণৰ কাপোৰ তাই চালে, নীলা, গ্ৰীণ, ৰেড, ব্লেক, বহুত কেইযোৰ কাপোৰ চালে, কিন্তু তাৰ ভিতৰত কোনযোৰ পচন্দ কৰিলে সেয়া চাবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰিব লাগিব। আৰু এতিয়া যিখন দোকানত আমি চাহ খাই আছোঁ সেইখন হৈছে ডুংগৰমল নগাঁৱৰ। এই দোকানখন খুব বেছি ভাল লাগে, আৰু দাদাজনে কি কৈছিলে শুনিব। মাৰবাৰী ঘৰৰ চাহ খাইছোঁ, মানে মালিকজন মাৰবাৰী, সেইকাৰণে কৈছে দাদাজনে চাহ অলপ খোৱালে ভাল লাগিছে। ভাল লাগে মোৰ তেওঁলোকৰ আচাৰ ব্যৱহাৰবিলাক খুব ফ্ৰী ফ্ৰেংক হয়। তেওঁলোকে নাভাবে যে আমি কাষ্টমাৰ দূৰত থাকিব লাগে, কাপোৰবোৰ চাব লাগে, এনেকুৱা। আৰু এইখন দোকানত আহিছোঁ চৰকাৰী নিৰ্দেশ মতে, মানে চৰকাৰে নিৰ্দেশ দিছে যে আমাৰ ড্ৰেছ কোড হিচাপে আমি ব্যৱহাৰ কৰিব লাগে শাৰী, মেখেলা চাদৰ, আৰু ল'ৰাসকলে ব্যৱহাৰ কৰিব লাগে, মানে জেণ্টছসকলে ছাৰসকলে ব্যৱহাৰ কৰিব লাগে ফৰ্মেল পেণ্ট। তাকেই লৈ মিষ্টাৰে চিলাবলৈ আহিছিলে, তাতে ফৰ্মেল পেণ্ট অকণমান ভিডিঅ' কৰি ৰাখিছোঁ, আৰু সকলোৱে পিন্ধি যাব দেই, তেনেধৰণে শিক্ষকসকলক কৈছোঁ। আৰু এতিয়া আহিছোঁ ম'ম' খাবলৈ, তেওঁলোকে ম'ম' খাই বোলে, মোৰ পিছে ইমান ভাল নাপাওঁ। আমি জাষ্ট বজাৰৰ পৰা আহি পালোহি, আৰু বেটাই এযোৰ চপ্পল আনিছে, মই এতিয়া পিন্ধি চাম, কাৰণ আজিকালি তাৰ চপ্পলবিলাক মই পিন্ধিব পাৰোঁ। আৰু এইযোৰ তাৰ চপ্পলযোৰ পিন্ধি চালোঁ মই। আৰু এয়া আমাৰ অকণমানি সৰু সুৰা সুখবিলাক। ল'ৰাটোৰ স্পঞ্জযোৰ পিন্ধি এৰি দিলে, অকণমান সি মনতে ফূৰ্তি পায়, সেয়ে অকণমান পিন্ধি দেখুৱাই দিলোঁ আপোনালোককো। আৰু ফুলমণিয়ে এইযোৰ মেখেলা চাদৰ কিনি ল'লে, মই এইযোৰকে ভাল পালোঁ, সেইকাৰণে ল'বলৈ গ'লোঁ। বটল গ্ৰীণ হয় কালাৰটো, আৰু ইয়াতে তামাগুণাৰ ফুল কৰা আছিলে, খুব ভাল লাগিছে এইযোৰ। তাই বোলে এইযোৰকে লৈ যাওঁ, তাইক মানে মেখেলা চাদৰ লাগে। মই এযোৰ দিছিলোঁ, তথাপি তাইক এযোৰ লাগে, যিহেতুকে নগাঁৱত অলপ প্ৰাইচটো কম হৈ যায়, সেইকাৰণে তাই লৈ যাওঁ বুলি ক'লে। আৰু খুলি অকণমান দেখাই দিছোঁ, ইয়াৰে মেখেলা আৰু চাদৰখন আছে এইখন, অকণমান গাত লগাই দেখাই দিব। আৰু এইযোৰ কাপোৰযোৰ মই অকণমান গাত লগাই দেখাইছোঁ, সৰু সৰু বুটা কৰা আছে, হোৱাইট কালাৰৰ তামাগুণৰ, আৰু আঁচলটো এনেকুৱা। ভাল লাগিছে দেখিবলৈ, মানে ভাল লাগিব ব্লাউজ চ্লাউজে চিলাই মেলি যেতিয়া পিন্ধিব ভাল লাগিব খুব দেখিবলৈ। সেয়াই আৰু আজিৰ বজাৰ। এতিয়া আমি ভাত চাত বনাওঁ মেলো, খাওঁ, বেটাক অলপ পঢ়াওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। হেল্ল', গধূলিৰ পৰা আৰু ভিডিঅ' কৰা নহ'লে মোৰ, ভাত পানী খাই এতিয়া আজৰি হ'লোঁ, আহিছোঁ ৰাতি অকণমান নাইট কেয়াৰ কৰোঁ বুলি। নাইট কেয়াৰ বিশেষ একো নাই, এইটো এটা প্লামৰ ট'নাৰ, সেইটো জাষ্ট মই স্প্ৰে' কৰিম, তাৰপিছত এটা বস্তু লগাই আছোঁ। মই মোৰ স্কিনত লগাওঁ, বৰ্তমান একো স্কিনখনত নাই বাৰু, কিন্তু অলপ মানে হৈছিলে কিবা কিবি। আৰু চুলিৰ দৰৱো লগাই ল'লোঁ, দেখিছেনে এই সৰা জেগাবিলাক এতিয়া নতুনকৈ এনেকৈ চুলি গজিবলৈ ষ্টাৰ্ট কৰিছে মেডিচিন লগাই থকাৰ কাৰণে। বাকী আৰু মানে কি হৈ যায়, চুলি সৰাৰ বহুত বেছি কাৰণ থাকে। তাৰ কেইটামান কাৰণ হৈছে ষ্ট্ৰেছ, মানে আমি যদি অত্যাধিক টেনশ্যন লওঁ, চিন্তা কৰোঁ, এইটো এটা আমাৰ কাৰণ। আৰু আমাৰ নিউট্ৰিশ্যন ডেফিচিয়েঞ্চিৰ কাৰণেও হয়, আমাৰ খোৱা বোৱা, পানী খোৱা, কিবা কৰা, এটা লেতেৰাকৈ আমি কিমান ৰাখিছোঁ। আৰু মোৰ বিশেষকৈ হয়, যিহেতুকে মই শ্লিপ ডিস্কৰ কাৰণে মেডিচিন খাই থাকোঁ, ৰেগুলাৰ মই মেডিচিন খোৱাৰ কাৰণে, সেইটো কাৰণেও হয়। তো নাইট কেয়াৰ এইটো ট'নাৰটো জাষ্ট ইউজ কৰি ল'লোঁ, আপোনালোকে ট'নাৰটো লগাব পাৰে, নলগাব পাৰে, বা ৰ'জ ৱাটাৰ যিটো থাকে ডাবৰৰ, সেইটো লগাব পাৰে। আৰু তাৰপিছতে লগাম এইটো পেৰাচিটৰ একদম নাৰিকল তেল, মোৰ মানে খুব বেছি ফেভৰেট এইটো। এনেকৈ হাততে অকণমান উলিয়াই ল'ম, বিশেষ একো নাই আৰু। তাৰপিছত এইটো এটা হৈছে ভিটামিন ই কেপচুল, এইটো যিটো ইভিএন টেবলেট। এইটো আৰু মানে ইউটিউবত ভিডিঅ' হাজাৰটামান আছে, এইটো ক'বলগীয়া নহয়, চবেই ইউজ কৰে আজিকালি। মই প্ৰথম ইউজ কৰিছিলোঁ ডক্টৰ পংখীয়ে কৈ দিয়াৰ পিছত মই ইউজ কৰিছিলোঁ একচুৱেলি। আৰু আজি ফুলমণিক কৈছোঁ, তাইৰ অকণমান মেট্ৰিকৰ এক্সামৰ আগত মানে অকণমান পিম্পলছ ওলাইছিলে, চ' তাইক কৈছিলোঁ, তাই এতিয়া লগাই আছে, ভাল পাইছে। এইখিনি এনেকৈ মিক্স আপ কৰি আৰু হাততে, মই আজি একো বাতি চাতি লোৱা নাই, আৰু এনেকৈ লগাই এপ্লাই কৰি দিলেই হ'ল। আৰু আপুনি যেনেকৈ মুখত লগাই জাষ্ট অকণমান মুখত, খালি অকণমান গৰমত প্ৰব্লেম হয়, যিবিলাকৰ অইলি স্কিন তেওঁলোকে লগোৱাটো ভাল নহয় দেই, বেছিকৈ পিম্পলছ জাতীয় বস্তুবোৰ উঠিহে যাব। মোৰ যিহেতুকে নৰ্মেল স্কিন, মোৰ ড্ৰাইও নহয় আৰু
অইলিও নহয় আচলতে ড্ৰাই স্কিনৰ কাৰণে বেছি ভাল কিন্তু আপোনালোকে যদি অইলি স্কিনৰ লগাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মানে হোল নাইটৰ কাৰণে এইটো বস্তুটো নেৰিব গোটেই ৰাতিৰ কাৰণে নেৰিব আপোনালোকে ধুই দিব বা কটনটো হেৰি কৰি দিলে হৈ গ'ল আৰু এতিয়া আমি শুংগে ধুনীয়াকৈ আৰু আপোনালোকক কাইলৈ ৰাতিপুৱা লগ পাম ঠিক আছে বাই বাই গুড মৰ্ণিং এভৰিৱান আজি দেওবাৰ ৰাতিপুৱা চাহ তাহ খাই আজৰি হৈ আজি বোলো অকণমান নিজৰ কেয়াৰ লওঁ মানে চুলিখিনিৰ অকণমান যত্ন লওঁ বুলি ভাবিছোঁ যিহেতুকে বহুত বেছি সৰি গৈছে ডক্টৰৰ মেডিচিন খাই আছোঁ যদি অকণমান ঘৰুৱা কিবা কিবি কৰি থাকিলে ভাল সেয়ে মই মেথি গুটি লগাই আছোঁ আৰু মেথি গুটি কেনেকৈ লগাইছোঁ অকণমান আপোনালোকক প্ৰচেছটো দেখুৱাই দিছোঁ বাৰু আৰু যেহেতুকে দেওবাৰ সময় সদায় স্কুল যাব লাগে আনদিনা সময় নাপাওঁ আৰু তাতে আজি আছে ফুলমণি অকণমান এনেকৈ বেলেগে লগাই দিলে যিখিনি মানে ভালকৈ লগোৱা হয় নিজে লগালে নহয় সেয়ে বোলো নাই আজি লগাই লওঁ আৰু সেয়া মেথি গুটি লগাই আছোঁ আৰু লগ পাই আছোঁ আপোনালোক কি কৰোঁ আজি দেওবাৰৰ দিনটো দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টো সকলোৱে জানে যদি মই এবাৰ প্ৰচেছটো আপোনাক দেখুৱাই দিওঁ বুলি ভাবিলোঁ এইখিনি হৈছে মেথি গুটি মই মোৰ জোখাৰে লৈ লৈছিলোঁ দুমুঠিমান আছিলে মেথি গুটি আৰু এইখিনি মই ৰাতিয়ে এটা কণ্টেইনাৰত পানী ভৰাই তিয়াই ৰাখিছিলোঁ ঢাক মাৰি থৈ আৰু পিছদিনা মিক্সাৰ গ্ৰাইণ্ডাৰত মই এইখিনি পেষ্ট বনাই লৈছিলোঁ যিখিনি মই এতিয়া মূৰত লগাই আছোঁ দেখিছে সেয়া সকলোৱে হয়তো জানেই আৰু ইউটিউবত বহুত বেছি ভিডিঅ' আছে আৰু মেথি গুটিৰ গুণাগুণ বহুত বেছি সঁচাকৈ চুলি সৰাত বিশেষকৈ সহায় কৰে মই নিজে প্ৰমাণ পাইছোঁ মোৰ চুলি সৰি একেবাৰে টকলা হৈ গৈছিলোঁ সঁচাকৈ কৈছোঁ আপোনালোকে লগাই চাব পাৰে আনফালে মিষ্টাৰ আহি পাইছেহি বজাৰৰ পৰা সেয়ে সুধিছোঁ মই কি আনিলা বুলি আৰু তেওঁ এখন ধুনীয়া লোকেল পাচলি পোৱা বজাৰলৈ গৈছিলে য'ত নেকি ঘৰুৱা মানে পদ্ধতিৰে পাচলি খেতি কৰে আৰু তাত বিক্ৰী কৰিবলৈ আনে দুজনমান বেপাৰীয়ে তাৰে মানে কেইটামান পাচলি লৈ আহিছিলে আৰু এইখিনি আছিলে কোমোৰা মৰিচা শাক ভেন্দি মাছো আনিছিলে লগতে আনিছিলে পকা কেইটামান দিছোঁ সেয়া আপোনালোকক দেখুৱাই দিছোঁ এনেকৈ লিচুৰ থোকটো থাকিলে মোক কিবা এটা লোভ লাগে মেথি গুটি লগাই পূৰা আজৰি হ'লোঁ একদম ধুনীয়া চাইনিজ কোপা এটা বান্ধি দিছে এনেকৈ অকণমান শুকাব দিম এতিয়া 1 ঘণ্টামান আৰু ইয়াতে আপোনালোকে ভিটামিন ই কেপচুল যদি মিক্স কৰিব বিচাৰে কৰিব পাৰে এল'ভেৰা জেল দিব পাৰে নাৰিকল তেল দিব পাৰে মই কিন্তু অকল মেথি গুটিয়ে লগাইছিলোঁ আজি আৰু অকণমান আজি এইবিলাক অকণমান চাফ চিকুণ কৰোঁ তাৰপিছত গা পা ধুই আকৌ আপোনালোকক লগ পাম ক'ৰবাত গ'লে কিবা কৰিলে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু খুব বিচা ওলাইছে অকণমান বিচাৰ কাৰণে কিবা কৰোঁৱেই গছবিলাকত বিচা ওলাইছে সেয়াই আৰু মিষ্টাৰ যিহেতুকে বজাৰলৈ গৈছিলে সেয়ে আজি ৰাতিপুৱা খোৱাটো অকণমান দেৰি হৈছিলে আৰু এয়া আজি গৰম গৰম লুচি আৰু লগত কাবুলী বুটৰ ঘুগুনি আম পুদিনাৰ চাটনি আছিলে খাই লওঁ এতিয়া চুলিখিনি ধুই ল'লোঁ মেথি গুটি লগোৱাৰ পিছত ধুনীয়াকৈ এতিয়া পূৰা ফিৰফিৰীয়া হৈ গৈছে ভাল লাগিছে দেখি আৰু আজি বহুত ডাঙৰ কাম এটা কৰিলে মোৰ ল'ৰাটোৱে আৰু ফুলমণিয়ে গৈ পিনে কি কৰিলে জানেনে সিহঁতে মানুহ এঘৰৰ বাৰীৰ পৰা আম চুৰ কৰি আনিলে আচলতে বেয়া বুলিও ক'ব নোৱাৰি কিন্তু মানে বেয়াই আৰু মই দেখাই আছোঁ মই কেইটা চুৰ কৰি আনিলে আৰু আমকেইটা আছিলে এইকেইটা চুৰ কৰি অনা আমকেইটা আৰু দুটা আছিলে পিছে মই 3টাহে দেখুৱাইছোঁ ডাঙৰকেইটা ডাঙৰ হৈছে আমকেইটা আৰু এইখিনি কাইলৈ ৰুকি খাম ভোট জলকীয়া সানি হেল্ল' এভৰিৱান অথৰিৰ পিছত আৰু মই ভিডিঅ'ৰ পৰা নহ'লে এতিয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু যোৱাকালি ৰাতি যে লগাইছিলোঁ মই মুখত এই নাৰিকল তেল আৰু যিটো ভিটামিন ই কেপচুল যিটো লগাইছিলোঁ তাৰ ৰিজাল্টটো চাওকচোন কিমান ধুনীয়া হৈ আছে চবৰে দেখাই আছোঁ ৰ'ব দেই ভালকৈ কিমান ধুনীয়াকৈ গ্ল' কৰে চাওক মুখখনে মই মানে প্ৰুফ পাই থৈছোঁ যিহেতুকে গ্ল' কৰে বুলি সেইকাৰণে মই আপোনালোকক কৈছিলোঁ যে আপোনালোকে লগাব পাৰে খুব ধুনীয়া হৈ যায় স্কিনখন আৰু আমাৰ স্কিনখন বগা কৰাত মানে নাৰিকল তেলৰ একদম বহুত বেছি ভূমিকা আছে মানে নাৰিকল তেলে খুব বেছি বগা কৰি দিয়ে আপোনালোকে লগাব পাৰে দেই এইটো আৰু এতিয়া আমি শুংগে আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে প্লিজ এটা লাইক কৰিব আৰু কোনেও কমেণ্ট নকৰে আজিলৈকে কোনেও কমেণ্ট কৰা নাই কিয় কৰা নাই মই নাজানো বাট ন' প্ৰব্লেম চাই আছে ভিডিঅ'টো যোনে যিসকলে চাই ভাল পাইছে চাই আছে কমেণ্ট কৰি জনালে ভাল লাগে যে কি ভাল হৈছে বেয়া হৈছে এইখিনি যদি মই জানিব পাৰোঁ আপোনালোকৰ পৰা মই আৰু অকণমান ভাল কৰিবলৈ চেষ্টা কৰিম আৰু যদি ভাল হৈছে কোনখিনি ভাল হৈছে আৰু যদি বেয়া হৈছে কোনখিনি বেয়া হৈছে সেইখিনি আপোনালোকে জনাই দিলে মই ভাল পাম আৰু এতিয়াও কৈছোঁ যদি চেনেলটোত আপুনি প্ৰথমবাৰ চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বাই